নমস্কাৰ বন্ধুসকল, মই মুন্না ভাই। আজি একচুৱেলি মোৰ ব্লগ বনোৱা বা ভিডিঅ' বনোৱাৰ কোনো ইচ্ছা নাছিলে। আজি একচুৱেলি বেলেগ এটা কথা শ্বেয়াৰ কৰিবলৈ মই আহিছোঁ। আজি কি হৈছে যে আমাৰ নগাঁৱৰ SP আনন্দ মিশ্ৰা ছাৰে নগাঁৱৰ পৰা ট্ৰান্সফাৰ হৈ বেলেগ ক'ৰবাত গুচি ইতিমধ্যে এখেত ওলাই গ'ল নগাঁৱৰ পৰা। তো সেই বিষয়টো মানে মোৰ একচুৱেলি পাৰ্চনেলি মোৰ অলপ বেয়া লাগিছে, কাৰণ মই ভাবোঁ কি যে মোৰ মতেও যে আনন্দ মিশ্ৰা ছাৰ যেতিয়া নগাঁৱত আহিছে, এখেত অহাৰ পিছৰ পৰাই মই ভাবোঁ যে নগাঁওখন বহুত পৰিৱৰ্তন হৈছে। ড্ৰাগছৰ দিশতেই হওক বা ক্ৰাইমৰ দিশতেই হওক, মোৰ মতে বহুত কিবা এটা পৰিৱৰ্তন হৈছে। আৰু এখেত ক'বলৈ গ'লে যে নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰত্যেকটো ঘৰে ঘৰে প্ৰত্যেকজন ব্যক্তিয়ে এখেতক মই ভাবোঁ চিনি পায়। আৰু যিসকল ল'ৰা ছোৱালী বা যিসকল য়াংষ্টাৰ্ছ বৰ্তমান ড্ৰাগছ এডিক্টেড হৈ আছে, এলকহলিক হৈ আছে, এলকহল এডিক্টেড হৈ আছে, যিসকলে বেছি ড্ৰিংক কৰে, অভাৰ ড্ৰিংক কৰে, অভাৰ ড্ৰাগছ লয়, তো সেই ল'ৰা ছোৱালীৰ মাতৃ পিতৃসকল আনন্দ মিশ্ৰা ছাৰৰ ওপৰত বহুত আশাবাদী হৈ আছে, বহুত আশাবাদী হৈ গৈছিলে তেওঁলোকে যে আনন্দ মিশ্ৰা আৰু কিছুদিন থাকিব, নগাঁওখনক ড্ৰাগছ মুক্ত কৰিব, ক্ৰাইম মুক্ত কৰিব। मैं मिस करिम ये पूरा जीवन आपने बहुत सहयोगिता आছিলে আৰু আপুনি সকল যেনেকা পাৰ্টিসিপেট কৰি কাম কৰিছে লগত এইটো পাব্লিক সাৰ্ভিসত সেইকাৰণে বহুত ধন্যবাদ। আই এম ৰিয়েলি গ্ৰেটফুল টু অল অফ মিস কৰিম স্যার, মই মিস কৰিম কেতিয়াবা নগা আহিলে আমাক টাইম দিব পাৰে। বহুত টেক কেয়াৰ থ্যাংক ইউ সো মাচ সি ইউ থ্যাংক ইউ স্যার, থ্যাংক ইউ ভাল থাকিব। হ্যাঁ থ্যাংক ইউ ম্যাডাম, থ্যাংক ইউ টেক কেয়ার সেম হিয়ার আই অলসো মিস অল অফ ইউ টেক কেয়ার। থ্যাংক बस ভালকে থাকিব, সব ভালকে থাকিব, সব ভাল আছে, এভরিবডি ইজ হ্যাপি। থ্যাংক ইউ নগাঁও, থ্যাংক ইউ সো মাচ টু নগাঁও, থ্যাংক ইউ ধন্যবাদ, থ্যাংক ইউ। কি হৈছে কি নহৈছে মই সেইটো নাজানো যে আনন্দ মিশ্ৰা ছাৰক কিয় ট্ৰান্সফাৰ কৰা হৈছে বা কি হৈছে, সেইবিলাক পিছৰ কথা। কিন্তু মোৰ মতে আনন্দ মিশ্ৰা ছাৰ আৰু কিছুদিন নগাঁৱত থাকিব লাগিছিল। থ্যাংক ইউ, থ্যাংকস। সেই বিষয়টো আজি মানে মোৰ পাৰ্চনেল অলপ বেয়া লাগিছে। মোৰ এইখিনি মোৰ নিজৰ অপিনিয়ন যে মোৰ মতেও আনন্দ মিশ্ৰা ছাৰ আৰু কিছুদিন নগাঁৱত থাকিব লাগিছিলে, মোৰ মতেও। গতিকে সেই বিষয়টো অলপ বেয়া লাগিছে, কাৰণ এনেকুৱা হৈছে যে মই আগতে এটা ভিডিঅ' বনাইছিলোঁ, আনন্দ মিশ্ৰা ছাৰৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ এটা ভিডিঅ' বনাইছোঁ। তো সেই ভিডিঅ'টো মই যেতিয়া এৰিছোঁ ইউটিউবত, তেতিয়া বহুত মানুহে দেখা পাইছে আৰু বহুত মানুহে মোক পাৰ্চনেলি কমেণ্ট কৰিছে, মোক কল কৰিছে, যে কল কৰি এনেকুৱা কৈছে যে মোৰ ল'ৰাজনে ড্ৰাগছ লয়, মোৰ ল'ৰাজনে অভাৰ ড্ৰিংক কৰে, আমাৰ গাঁৱত এইটো হৈ আছে, তুমি আনন্দ মিশ্ৰা ছাৰক কৈ দিবা নেকি, আনন্দ মিশ্ৰা ছাৰৰ নাম্বাৰটো দিবা নেকি। তো এই যিখিনি মানুহৰ লগত এটা এটাচমেণ্ট হয়, তো মই ভাবোঁ সেইটো বৰ ভাল এটা বণ্ডিং ৰিলেশ্যন হৈছিলে মানুহৰ লগত। তো সেই হিচাপত মই ভাবোঁ যে আনন্দ মিশ্ৰা ছাৰৰ আৰু কিছুদিন অন্ততঃ আৰু কিছুদিন আমাৰ নগাঁও ডিষ্ট্ৰিক্টত থকাৰ প্ৰয়োজন আছিলে। সেইখিনি মোৰ পাৰ্চনেল অপিনিয়ন। গতিকে সেই বিষয়টো আজি অলপ বেয়া লাগিছে মনটোত। মোৰ মতে আৰু কিছুদিন থাকিব লাগিছিল।